Hi friends, welcome to my channel. আজি মানে আমি ভালুকপুং যাব ওলাইছো এনে অলপমান ফুৰি আহোঁ আজি সানডে যিহেতু আৰু মোৰ লগত যাব ওলাইছে তিনিজন এটো চিনটো পুৰা হেলমেট পিন্ধি আছে এটো খঞ্জন আৰু এটো তৰুণ নতুনকৈ আমাৰ গ্ৰুপত শামিল হৈছে বলক তেতিয়া হলে ভিডিওটো আৰম্ভ কৰোঁ তেজপুৰটো ভালুকপুং ৰাইড ষ্টাৰ্ট কোনোবা যাব নেকি আহক যাম যেতিয়া তেল কমাম ভৰাই লওঁ এই পানী ভৰায়ো বাইকবোৰ চলাব পৰাহেঁতেন কি মজা হ'লহেঁতেন ন চবলৈকে বাইক চাইক লৈ পেলাই যাব পাৰিলোঁ কি মজা এইখনত খানাটো খুৱাই ল'লোঁ এতিয়া খানাটো খুৱাই ল'লেহে যাব পাৰিম নহ'বাতো এৰা বাটত কি ক'ত পাওঁ তেল ডিপুটো ঠিক নাই সেইকাৰণে খানাটো খুৱাই ল'লোঁ এতিয়া আমি খানা খামগৈ তাত আৰু ইহঁতক ইয়াতে খুৱাই লৈছোঁ তেল ডিপুত বালিপাৰা পাইছোঁ বালিপাৰাৰ পৰা উত্তৰ ফালে যাব লাগিব বালিপাৰাৰ পৰা ভালুকপুং এই বালিপাৰা এই ভালুকপুং 36 কিলোমিটাৰ এই বেছি দূৰ নাই এই মজা লাগিব আজি তামাম এনজয় মজা লাগিছে আজি কি ক'ম আৰু মানে ক'বলৈ ভাষা নাই কি মজা মাজতে ৰাস্তাটো আছে আৰু কাষেবাৰে গছ গছনি এই ইয়াত চাগে ডাঙৰ তামাম ভূত ওলাইছেগৈ ৰাতি ভালুকপুং পোৱাগৈ নাই আৰু অলপমান দূৰ আছে কিন্তু আমি বাটতে ৰৈ লৈছোঁ অলপ মানে ৰৈ লৈছোঁ আৰু ৰৈ মেলি যাব লাগেতো ইমান একেবাৰে একেৰাহে গৈ থাকি ভাল নালাগে সেইকাৰণে ৰৈ লৈছোঁ কিন্তু এটা কথা মন কৰিবলগীয়া কথা যে আজিৰ পৰা মানে বহুত বছৰ আগতে মই ইয়ালৈ আহিছিলোঁ তেতিয়া ভালুকপুং আহোঁতে দেখিছিলোঁ যে ইয়াত বহুত জংঘল আছিলে জানানে ইয়ালৈকে কাষলৈকে বহুত জংঘল আছিলে সঁচাকৈ মানুহে প্ৰকৃতিৰ ওপৰত যিটো মানে ধ্বংসলীলা চলাইছে নহয় গোটেই মানে প্ৰকৃতি নাই শেষ হৈ গৈছে সেইমতে আপোনালোকে গছ চছ ৰোগ আৰু চেলফি উঠাত ব্যস্ত এইখনজন ৰখা নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ এইফালেদিও যাব পাৰি আৰু ইক' কেম্পটো এইফালে আছে আৰু এইফালেদি ভালুকপুং যায় এইফালে ইক' কেম্পটোলৈও যাব পাৰি ৰাষ্ট্ৰীয় উদ্যানলৈ 2.3 কিলোমিটাৰ ইয়াৰ পৰা 2.3 কিলোমিটাৰ হয় এইফালেদিয়ে যাব লাগিব নামেৰি ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু আমি এতিয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যানত নোসোমাওঁ এইফালে ভালুকপুং যামগৈ ব'লক ভালুকপুং 14 কিলোমিটাৰ এই বেছি দূৰ নাই এই চাওক গৈ থাকোঁ এই চাওক গাড়ী পাই গ'লোহি ভালুকপুং একদম এই গাড়ী চাড়ী লাগি আছে সেই এইখনো ভালুকপুংটো অসমৰ গেট হয় এইফালৰ পৰাই সোমাই যায় আমি এইখন গেটৰ পাৰ হ'লেও পামগৈ অৰুণাচল প্ৰদেশ আৰু এতিয়া সোমাব নিদিয়ে ইয়াত পাছ চাছ লাগিব পাছ চাছ উলিয়াই নাই সেইকাৰণে নোসোমাওঁ পিছে পৰা আহিলে আপোনালোকক দেখুৱাম গেটৰ ভিতৰলৈ গৈ পেলাই ইমান যে গাড়ীবোৰ যে জাম হৈ আছে এয়া পাছবোৰ চেক কৰি ভিতৰলৈ সোমাব দি আছে আমি পিকনিক প্লেচটোলৈ যাওঁ ব'লক বা সঁচাকৈ ধুনীয়া লাগিছে দেই পৰিৱেশটো চাই পেলাই ইহঁতকেইটা পাৰ হৈ গ'ল আমি এতিয়া যাম কেনেকৈ এইখনজন লাহে গৈ থাকা হেই লাহে যাবা এই পৰিলে হ'ল আৰু ইয়াৰ দ্বাৰা ভালুকপুং অহা ওলাই যাব এই ৰাস্তাটো ইমান ভাল নহয় একদম শিলগুটি আছে যে লাহে যাবলগীয়া হৈছে বহুত মানুহবিলাকো গৈ আছে পিকনিকলৈ আৰু ইয়াৰ গাড়ী চাওক কিমান আহিছে পিকনিক খাবলৈ ইয়ালৈ গাড়ী Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we
chase are leading us. এইটো পিকনিক প্লেচলৈ মই আগতে অহা নাছিলোঁ এইফালে টিভিত গৈছিলোঁ এইটো ভালুকপুঙৰ পিকনিক প্লেচ হয় চাওঁ না ভিউ চাওঁ না কি ধুনীয়া এইটো পাহাৰটো অৰুণাচলত পৰে আৰু এইফালে এই কিবা বাঁহ সিংহ কিবা কিবি আছে চাওক আজি পিকনিক পাৰ্টি পূৰা ফুল হৈ আছে আৰু তাতে চানডে যে একদম মজা কেনেকুৱা লাগিছে আজি অনুভৱ কেনেকুৱা ৰে কি মজা লাগিছে আজি সঁচাকৈ বহুত মজা লাগিছে এয়া তৰুণ একদম পুৰা চেলফি উঠা ব্যস্ত ধুনীয়া প্লেচ পাইছেতো এয়া চাওক শিলত খুন্দা খাই পেলাই পানীবিলাকৰ ঢৌটো চাওকচোন ওপৰলৈ উঠি উঠি গৈছে সেয়া চাওক শিলত খুন্দা খাই খাই আজি চানডে যে বহুতকেইটা পিকনিক পাৰ্টি আহিছে এই আমিও যাওঁগৈ আৰু হৈ গ'ল আৰু যাওঁ সেই পিকনিক প্লেচটো পৰা এতিয়া পেট পূজা কৰাই নাই নহয় টেংকি পূজা আগতেই কৰিলোঁ বাইকৰ আহোঁতে আৰু এতিয়া পেট পূজাটো কৰিব লাগিব সেইকাৰণে পেট পূজা কৰি লওঁ আৰু এইটো ৰাস্তাত বান্দৰ চাওক নামেৰি আহিলে ৰাস্তাতে এটা হ'লেও বান্দৰ আহি আহি হোটেল এখন পালোঁ বাৰু এতিয়া কি কিবা আছে আজি খাবলৈ তাকে ভিতৰলৈ গৈ পেলাই সুধি লওঁ ৰখক ৰাম ৰাম 4টাই বাজি গ'ল হেই এই ভোক লাগিছে হেই ভাত দিয়ক সোনকালে দিয়ক ভাত তামাম ভোক লাগিছে বা দিয়ক কোনোমতে ভাত সাজ মুখৰ আগত পাইছেহি এয়া ইহঁতে খোৱাত ধৰিলে কোনোমতে ভাত সাজ পাই পেলাই মুখৰ আগত বহুত ভাল লাগিছে এই ৰখক মই ভাতকেইটা খাই লওঁ তাৰপিছত ভিডিঅ' বনাওঁ যি বনাই থাকিম তামাম ভোক লাগিছে ৰখক খাই লওঁ দাদা 1 লিটাৰ পানী বটল আছে যদি এটা দি দিয়কচোন পইচাটো মিলাই মেলি দিলোঁ আৰু এতিয়া গৈ থাকোঁ ব'লক মজা আছে খানাটো খাই ল'লোঁ আৰু এতিয়া আমি খৰা কৰি গৈছোঁ আৰু ধুনীয়াকৈ খাই বৈ ল'লোঁ আজি ব্লগটো বাৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন আৰু আজিলৈ বাই বাই ফ্ৰেণ্ডছ আৰু মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই কিন্তু ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব